নমস্কাৰ। আচলতে মোৰ ফেচবুকত বহুজনে মোক কমেণ্ট কৰি আছিলে যিহেতু ৰাজনীতিৰ বতৰ, মানে ৰাজনীতিৰ বিষয়ে কিছু মন্তব্য আগবঢ়াব লাগে। ভিতৰত আছে গণতন্ত্ৰ, ৰাজনৈতিক, সমাজ ব্যৱস্থা, নেতা পালি নেতা, ৰাজনৈতিক ব্যৱসায় আৰু প্ৰকৃত সেৱক। গণতন্ত্ৰ অৰ্থাৎ ডেমক্ৰেচি। গতিকে আমাৰ যিখন ভাৰতীয় সংবিধান আছে, এই সংবিধানখনে আমাক কিছু অধিকাৰ দিছে আৰু এই অধিকাৰখিনি প্ৰতিজন ভাৰতীয় নাগৰিকৰ প্ৰাপ্য। গতিকে এই অধিকাৰৰ ভিতৰত যিখিনি অধিকাৰ আছে, এই অধিকাৰৰ ভিতৰত যিটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ, ইয়াৰ ভিতৰত আছে ৰাজনৈতিক অধিকাৰ আছে, তাৰপিছত ভোট দিয়াৰ অধিকাৰ আছে, তাৰপিছত আপুনি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অধিকাৰ আছে, ৰাজনৈতিক দল গঠন কৰাৰ অধিকাৰ আছে, যোগ্য অনুযায়ী চৰকাৰী চাকৰিত এপ্লাই কৰাৰ অধিকাৰ আছে বা চাকৰি পোৱাৰ অধিকাৰ আছে। তাৰপিছত আছে চৰকাৰে যদি কিবা ভুল কৰে সেই ভুলটোক সমালোচনা কৰাৰ অধিকাৰো আছে। গতিকে ৰাজনৈতিক অধিকাৰটো এনেকুৱা বস্তু যিটো আমাৰ ভাৰতীয় প্ৰতিজন নাগৰিকৰে এটা প্ৰাপ্য অধিকাৰ, যিটো অধিকাৰৰ জৰিয়তে দি ধৰ আমি আমাৰ প্ৰতিনিধিবিলাক নিৰ্বাচন কৰিব পাৰোঁ। গতিকে এইটো ইমান সৰু অধিকাৰ নহয়, যিহেতুকে বৰ্তমান অসমত ৰাজনৈতিক বতৰ, ইতিমধ্যে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰচাৰ কাৰ্য জোৰদাৰ গতিত চলাই আছে। তাৰ মাজত সমাজত কিছুমান এই ৰাজনীতিক বিষয়ে সমাজত কিছুমান আলোচনা সমালোচনা হয়। তাৰ ওপৰত মোৰ যিখিনি সাম্যক জ্ঞান, সেইখিনিৰে মোৰ যুক্তিখিনি মই ৰাইজৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ। এতিয়া পঞ্চায়তৰ, যিহেতুকে পঞ্চায়ত নিৰ্বাচন, গতিকে পঞ্চায়ত নিৰ্বাচনটো সমাগত, এইটো এনেকুৱা এটা নিৰ্বাচন যিটো নিৰ্বাচনে নিজৰ মাজত বিভেদ সৃষ্টি কৰে। আচলতে তেনেকুৱা হ'ব নালাগে, কাৰণ প্ৰথম পৰ্যায়ত ফাৰ্ষ্ট ষ্টেপ আহিল ৱাৰ্ড মেম্বাৰ, অৰ্থাৎ নিজৰ চুবুৰীটোৰ পৰা এজন প্ৰতিনিধি নিৰ্বাচন কৰিব লাগে, যাৰ জৰিয়তেদি আমাৰ সেই প্ৰতিনিধিজনে পঞ্চায়তী ৰাজৰ জৰিয়তেদি সমাজখনক উন্নয়ন হ'ব পাৰে। তেনেকুৱা এজন প্ৰতিনিধি আমি নিৰ্বাচন কৰিব লাগে। গতিকে তেনেকুৱা ঠাইত হয়তো যিবিলাক প্ৰতিনিধি আছে তেওঁলোকে প্ৰত্যেকেই নিজৰ ওপৰত কনফিডেন্সলি তেওঁলোকে অৱতীৰ্ণ হৈছে, প্ৰত্যেকৰে এটা আশা নিৰ্বাচনত জিকিম। কিন্তু এতিয়া মূল কথাটো হ'ল কি, এনেকুৱা সময়ত আমাৰ জনসাধাৰণৰ মাজত আমি কিছুমান ষ্টেপ মানে পাৰ কৰিবলগীয়া হয়, কিছুমান সিদ্ধান্ত ল'বলগীয়া হয়। আৰু সেই ষ্টেপবোৰ হৈছে এই বতৰত আমাৰ মাজত কিছুমান ৰাজনৈতিক নেতা আহে, লগত কিছুমান পালি নেতা মানে নেতাবিলাকতো বাৰু নেতাই, লগত কিছুমান পালি নেতা আহে। তাৰপিছত পাব ৰাজনৈতিক দালাল, ইংলিছত ব্ৰকাৰ বুলি কয়, দালাল শব্দটো আচলতে বেয়া শুনি, কিন্তু ব্ৰকাৰ মানেও দালাল। ৰাজনৈতিক দালাল কিছুমান আহে। তাৰপিছত আহিব ব্যৱসায়িক গোষ্ঠী। ৰাজনীতিৰ লগত কিছু এনেকুৱা ব্যৱসায়িক গোষ্ঠী আছে যিয়ে ৰাজনীতিৰ লগত সক্ৰিয়ভাৱে জড়িত। তেওঁলোকৰ উদ্দেশ্য যেতিয়া ৰাজনৈতিক বতৰ আহিব তেওঁলোকৰ ব্যৱসায়টো কৰি ল'ব। গতিকে ব্যৱসায়িক গোষ্ঠী আৰু আহিব প্ৰকৃত সেৱক। গতিকে এই সময়ছোৱাত ৰাইজে নিৰ্বাচন কৰিব লাগিব প্ৰকৃত সেৱক। গতিকে সেৱকজন ক'ত বিচাৰি পাব, কেনেকুৱা হ'ব? যিহেতুকে অসম চৰকাৰে পঞ্চায়তৰ যিজন সভাপতি নিৰ্বাচন ইতিমধ্যে উঠাই দিছে। উঠাই দিয়াৰ বাবে এতিয়া আমাৰ ৰাইজবোৰ, আমাৰ জনসাধাৰণ বিপদত পৰিছে। মানে মানুহৰ মাজত যিটো প্ৰচাৰ চলি আছে, প্ৰচাৰটোত এনেকুৱা অমুক সভাপতি, অমুকৰ লগত অমুক আছে,
এতিয়া বৰ্তমান চৰকাৰৰ যিটো গাইডলাইন সেইটো মতে পঞ্চায়তৰ যিজন ৱাৰ্ড মেম্বাৰ তেওঁৰ কোনো দলৰ নহয়, অৰাজনৈতিক হ'ব লাগে। গতিকে দলীয় চিম্বল তেওঁক দিয়া নাই। তাৰ মাজত দলীয় সমৰ্থন দিছে কিছুমানে দলবিলাকে, একচুৱেলি সেইটো হ'ব নালাগে। যিহেতুকে দলীয় চিম্বল দিয়া নাই, সেইটো কোনো দলৰ লগত আনিব নালাগে। পঞ্চায়তৰ যিটো ৰাজ সেইটো ইণ্ডিপেণ্ডেণ্ট হওক, মানে নিৰ্দলীয়া। বহুত মানুহে ভাবে নিৰ্দলীয়া মানে কোনো কামত নাহিলে, তেনেকুৱা মানুহজনক ভোট কিয় দিব? গতিকে যদি নিৰ্দলীয়া প্ৰাৰ্থীজন যোগ্য হয়, তেওঁ যদি সমাজখনক তেওঁ আগুৱাই লৈ যাব পাৰে, পঞ্চায়তৰ ৰাজৰ জৰিয়তে যিখিনি পিছপৰা শ্ৰেণীৰ মানুহ আছে তেওঁলোকক যদি তেওঁ যিটো পঞ্চায়তৰ ৰাজৰ যিটো সাহাৰ্য, তেনেকুৱা সাহাৰ্য যদি উন্নীত কৰিব পাৰে, তেনেকুৱা মানসিকতা যদি আছে, যদিহে মানুহজন প্ৰকৃততে বেপাৰী নহয়, তেনেকুৱা মানুহ এজন নিৰ্বাচন নিশ্চিতভাৱে কৰিব পাৰে। প্ৰাৰ্থীজন বাছনি কৰাৰ আগতে চাওক সেই মানুহজনৰ সমাজ সেৱা কৰাৰ যিটো মানসিকতা সেইটো কিমান দূৰ আগ্ৰহী, তেওঁ বিগত দিনত কেতিয়াবা সমাজত তেনেকুৱা তেওঁৰ অৱদান আছেনে নাই। আৰু লগত এটা বস্তু চনৰ বতৰ, আপুনি যেতিয়া যাব তেওঁক লগ কৰিব বা তেওঁৰ ওচৰলৈ আহিব, আপোনাক বিভিন্ন ধৰণৰ প্ৰলোভন দিব। গতিকে এই যি তেনেকুৱা মানসিকতাৰে যিখিনি আমাৰ প্ৰাৰ্থী আছে, তেওঁলোকে ধৰক নিৰ্বাচনত অৱতীৰ্ণ হৈছে সমাজখনক সেৱা কৰাৰ উদ্দেশ্যে। এতিয়া তেওঁ লাখ টকা খৰচ কৰিব, কোনোবা ওচৰত যাব, ভোটটো দিবি বুলি কয়, হেণ্ডশেক কৰিব, তাৰ মাজত কিবা এটা দি দিব। তেনেকুৱা প্ৰাৰ্থী এজনক যদি আপুনি ভোট দিয়ে, তেওঁক যদি কিবা কাৰণত জিকি যায়, তেওঁৰ ওচৰলৈ আপুনি চৰকাৰী কিবা অনুদানৰ কাৰণে যাব পাৰিব নেকি? নিশ্চয় নোৱাৰে। গতিকে তেনেকুৱা যিবিলাক কৰ্ম আছে সেইবিলাক যিবিলাক মানে ধৰ লেনদেনৰ যিবিলাক কৰ্ম, এইবিলাক কৰি যদি কাৰোবাক ভোট দিয়ে, তেতিয়াহ'লে আপুনি 5 বছৰৰ কাৰণে বন্ধ কৰিব। গতিকে তেনেকুৱা নেতা বালি নেতা বা তেনেকুৱা যিবিলাক ৰাজনৈতিক দালাল আছে তেওঁলোকৰ পৰা দূৰত থাকক। যিজন মানুহৰ সমাজত অৱদান আছে, যিজন মানুহে সৎ চৰিত্ৰৰ নেক মানুহ, তেওঁ কোনো ক্ৰাইম কৰিব নোৱাৰে, তেওঁক আকৌ মানে আত্মসাৎ কৰিব নোৱাৰে, তেনেকুৱা মানুহক আপোনালোকে প্ৰতিদ্বন্দ্বী হিচাপে নিৰ্বাচিত কৰক। এইটো অসমবাসী ৰাইজৰ প্ৰতি মোৰ আহ্বান। আৰু দ্বিতীয়তে আমাৰ যিখিনি প্ৰাৰ্থী আহিছে, হয় এটা ৱাৰ্ডত 4-5জন কেণ্ডিডেট আছে, তেওঁলোককো মই এটা অনুৰোধ জনাওঁ। কাৰণ তেওঁলোকে প্ৰাৰ্থী হয়তো আজি তেওঁলোকে ইলেকশ্যন আহিছে, কালি গুচি যাব, কিন্তু ইলেকশ্যন সম্পৰ্কীয় যিটো তাৰমানে সম্পৰ্কৰ যিটো বিভেদ সেইটো বহু দিনলৈকে থাকি যায়। গতিকে তেনেকুৱা প্ৰচাৰৰ পৰা আপোনালোকে বিৰত থাকক। আপোনালোকৰ প্ৰচাৰ কৰক। আপোনালোকক প্ৰত্যেকজন অসমৰ প্ৰত্যেকজন পঞ্চায়তত প্ৰতিদ্বন্দ্বিতাৰ প্ৰাৰ্থীলৈকে মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু কথাটো হ'ল কি, এই সময়ছোৱাত কিছুমান এনেকুৱাও এটা সমাজত আলাপ আলোচনা চলি আছে, যদি অমুকক ভোট দিয়ে অমুকে প্ৰেচিডেণ্ট। কাৰণ এইবাৰ যদি এটা পঞ্চায়তৰ প্ৰেচিডেণ্ট হ'ব লাগে, যিহেতু ৱাৰ্ড মেম্বাৰবিলাকে চিলেক্ট কৰিব, গতিকে মেম্বাৰবিলাকৰ ওপৰতো আমি বহুত ডিপেণ্ডেণ্ট হ'ব লাগিব। তেওঁলোকে যাতে টকাৰ লগত কাৰোৰ ওচৰত বিক্ৰী নহয়, প্ৰতিনিধিজন তেনেকুৱা হ'ব লাগিব। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ বিভিন্ন কথা আছে। এই সকলোবিলাক যিটো অধিকাৰ আমাৰ আজিৰ দিনত যিটো ৰাজনৈতিক অধিকাৰ আহি আছে, যিটো ইলেকশ্যন আহি আছে, য'ত আমি ভোট দিম, এইটো আমাৰ মৌলিক অধিকাৰ। আমি ভোট ক'ত দিম, কাক দিম, আমি নিজে ডিচাইড কৰিব পাৰিম। কিন্তু যাতে ভোটটো আমাৰ এনেকুৱা এজন ব্যক্তিৰ ওচৰত কৰিব নালাগে, যিজন ব্যক্তিক ভোট দিলে অকল তেওঁৰহে লাভ হ'ব, বাকী সমাজখনৰ ক্ষতি হ'ব। তেনেকুৱা ব্যক্তিবিলাকক মোৰ হিচাপত ভোট দিব নালাগে। আৰু যিবিলাক আনৰ বকচাত উঠি আছে, বহু প্ৰাৰ্থীয়ে আনৰ বকচাত উঠি আছে, কোনোবাই উঠাই দিছে, তেওঁ প্ৰাৰ্থী প্ৰত্যাশী নাছিলে, অকস্মাত ইলেকশ্যনৰ প্ৰাৰ্থী হিচাপে থিয় হৈছে। তেনেকুৱাবিলাককো মোৰ হিচাপত আগবঢ়াই দিয়াটো যুক্তিসংগত নহ'ব। গতিকে কি ক'ম আৰু, ৰাজনীতিৰ বিষয়ে ক'ব গ'লে বহুত এটা দীঘলীয়া, ভিডিঅ'টো যেতিয়া বেছি দীঘলীয়া হৈ যাব তেতিয়া মানুহৰ চায়ো ভাল নালাগিব। গতিকে অসমবাসী ৰাইজলৈ মই এই ভিডিঅ'টোৰ জৰিয়তে মই এইটোৱেই মেছেজ দিব বিচাৰিছিলোঁ যে এই যিটো পঞ্চায়তী ৰাজ, এই পঞ্চায়তী ৰাজৰ জৰিয়তে যে আমাৰ সমাজখন উন্নতি কৰিব পাৰি, সমাজখনৰ যাতে উন্নতি সাধন কৰিব পৰা যায়, তেনেকুৱা এজন প্ৰাৰ্থী নিৰ্বাচন কৰক। তাত কোনো নেতা বা পালি নেতাৰ কথাত আপোনালোকে ভুল নাযাব।
দ্বিতীয়তে ৰাজনৈতিক ব্যৱসায়ীবিলাকক প্ৰশ্ৰয় নিদিব যিজন প্ৰকৃত সেৱক তেওঁক আপোনালোকে ভোট দিয়ক সুস্থ শৰীৰে সুস্থ মস্তিষ্কৰে ভোট দিয়ক যাতে সেই মানুহজনক দিয়াৰ বিনিময়ত সমাজখনৰ কোনো ক্ষতি নহয় দ্বিতীয় কথা এই যেটো পঞ্চায়ত নিৰ্বাচন এইটো আমাৰ একদম ওচৰৰ নিৰ্বাচন আমাৰ এই প্ৰতিনিধিবিলাক সদায় আমাৰ মাজত থাকে যাতে দুজন প্ৰতিনিধিক আমি আমাৰ এই অমূল্য যেটো অধিকাৰ যাৰ মূল্য কেতিয়াও কোনো দিব নোৱাৰে অধিকাৰটো আমি যাক দিওঁ সেই অধিকাৰটো মাত্ৰ আমাৰ ভোটাৰ ৰাইজে 1500-15,000 টকাত যাতে বিক্ৰী নকৰে প্ৰকৃত এজন সমাজ সেৱকক যদি এই দায়িত্বটো দিয়ে এই অসমবাসী ৰাইজৰ প্ৰতি মোৰ আহ্বান বৰ্তমান পৰিস্থিতিৰ লগত খাপ খাই তেনেকুৱা যিবিলাক ৰাজনৈতিক দালাল আছে যিবিলাক ৰাজনৈতিক ব্যৱসায়িক আছে তেওঁলোকক এই সময়তে উৎখাত কৰক উচ্ছেদ কৰক আৰু সেই ঠাইখিনিত আপোনালোকে স্বচ্ছভাৱে নিকাভাৱে সততাৰে কোনো লেনদেন নোহোৱাকৈ কোনো বিনিময় নোলোৱাকৈ আপোনালোকে প্ৰাৰ্থী নিৰ্বাচন কৰক নিশ্চিতভাৱে মই ক'লোঁ আপোনালোকৰ পঞ্চায়ত স্বচ্ছ আৰু নিকা হ'বই গতিকে মোৰ এই ভিডিঅ'টো আৰু মই বেছি দীঘলীয়া নকৰোঁ ইমানখিনি কৈয়ে মই বাকী যিবিলাক বিচাৰ বিবেক ৰাইজলৈ এৰি আজিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ জয় আই অসম নমস্কাৰ আসসালামু আলাইকুম